বাসন্তী পূজা। হেল্ল' এভৰিৱান, সকলোকে মোৰ মিনি ব্লগলৈ স্বাগতম জনালোঁ। আজি মোৰ ব্লগটোনো কি আছে ব্লগ আহক ভিডিঅ'ৰ মাজলৈ। আজি ৰাইজসকল মন্দিৰলৈ বুলি আহি আছোঁ। এইফালে একেবাৰে ওচৰৰ পালেহি ন, এইফাললৈ নাই, এইটো চাইডে পানী নাই, এইফালে দক্ষিণৰ ফালে বৈ আহি আছে দেই ব্ৰহ্মপুত্ৰ পানীটো। আৰু পশ্চিম ফাললৈ যোৱা নাই, ব্ৰীজখনৰ ইফালে নাই পানী। উত্তৰে নগৰ দক্ষিণে সাগৰ মোৰকৈ পানী বৈ আহি আছে। একেবাৰে হোম মাছিয়া পালেহি, আকৌ মথাউৰি কাষত লাগি আছে পানীটো এইফালে বৈ বৈ। এইফালে সাগৰ সঠিক হৈ আছে। কৃষ্ণ মাতি ৰক্ষা কৰিবা দেই, ৰক্ষা কৰিবা একেবাৰে মথাউৰি কাষত। সেইবিলাক চ'ত মাহত বাসন্তী পূজা ৰামে পূজা কৰিছিলে দুৰ্গা মাক, এই মাহতে আৰু বাসন্তী পূজা হৈ আছে। গতিকে আই মাতৃ চৰণলৈ আহিছোঁ আমি দুইজনে। আই মাতৃ মানে এগছি এগছি চাকি জ্বলাওঁহি আৰু এয়া আহি আছোঁ আমি। নদীখন এইবাৰ ভয় আছে কিন্তু নদীত ক'ৰবাত পানী বাঢ়ি আছে। আজি এই নাছিলে ন, শুকান আছিলে। অঁ কিমান হ'ল পইচাটো দি যাওঁ একেবাৰে। তুমি ফুল এতিয়া ৰ'ব দেই। তামোল চাকি এইফালে লৈ লৈছোঁ আৰু মন্দিৰলৈ। কলিয়াই মাটি চৰণলৈ আহিছোঁ বাসন্তী পূজা বুলি। এয়া আই মাতৃ মন্দিৰলৈ আহিলোঁ। ডাঙৰ ডাঙৰ ঔটেঙা কেইজোপা দেখিছেনে? এয়া আচলতে মনটো কথা ইয়াতে লগাব পাৰি নহয় জানো আই? অঁ এয়া এইফালে লগাওঁ, ৰাইজে য'ত লগাইছে। ভালে আছে আপুনি? ভাল। এইফালে আই মাতৃ মন্দিৰ আৰু এই ওচৰতে এনেকৈ চাকি তাকি ধূপ ইয়াতে লগাবলৈ দিছে। এতিয়া নতুনকৈ এইফালে সজাই দিছে আৰু ৰুম ইয়াতে লগাওঁ আৰু ৰাইজে যেনেকৈ কৰিব তেনেকৈ কৰিব লাগিব। অঁ মাচিছটো দি থৈ আহিলানে? আছে, অঁ ইয়াত আছে ন। এইফালে ডাঙৰীয়া জনকো এইফালে ধূপ অকণমান লগাই থৈছোঁ আৰু এইভাগ আই মাতৃ চৰণত ডাঙৰীয়া গুৰুজনা। আই চৰণলৈ আহিলোঁ আৰু একপাক ঘূৰি যাওঁ, মানে এইফালে আহি আছোঁ। কৃষ্ণ বাসন্তী পূজা বুলি আই চৰণলৈ আহি চাকি বন্তি ধূপ দিলোঁ আৰু তেওঁ আগত গৈ আছে। ভিডিঅ' ওলাবলৈ বেয়া পাই যে। চেলফি মাৰি লওঁ আহা। হয় নেকি? ব'লা গৈ থাকোঁ আৰু। ইমান ধুনীয়া লাগিছে আই মাতৃ ফুলবাৰীখন। অঁ প্ৰসাদ অকণমান লওঁ আকৌ। কৃষ্ণ ইমান ধুনীয়া ডালিয়া ফুল। আই মাতৃ চৰণৰ পৰা ইয়াত সেৱা কৰিবলৈ আহিলোঁ। ইয়াত প্ৰসাদ দিছে গুৰুজনাই, এওঁ খাই আছে আৰু ময়ো খাই আছোঁ দেই। আৰু অকণমান দিওঁ নেকি? আৰু অকণমান দিওঁ দিয়া। তলত পেলাবলৈ বেয়া লাগে নহয়। ইমান মিঠা সোৱাদ হৈছে ন প্ৰসাদখন। প্ৰসাদখন আই মাতৃ ইমান মিঠা হৈছে, একদম সোৱাদ লগা। কৃষ্ণ আই মাতৃ প্ৰসাদ খাই লৈছোঁ। এটা শৰাই প্ৰসাদ যে একেবাৰে সোৱাদ, ইয়াৰ টেষ্টটোৱে বেলেগ। আপুনি দিয়াৰ কাৰণে এই প্ৰসাদখন ল'বলৈ পাইছোঁ। আপোনাৰ কোনে ক'ব আপোনাক? নকয় 40 বছৰ বুলি নকয় আপোনাক। আই মাতৃয়ে কিন্তু সেইটোৱে কৈছোঁ। 85 চনৰ পৰা চাইছোঁ, মই হিচাপ কৰিব নোৱাৰোঁ। 85 চনৰ পৰা এটা কৰোঁ, হিচাপ কৰি 40 বছৰ হৈ গ'ল। তেওঁ আই মাতৃৰ আশীৰ্বাদত একেবাৰে সুস্থ হৈ আছে। সেয়াই মোৰ ডাঙৰ ল'ৰাজনী বুঢ়ী হৈ গৈছে। মোক সেয়া কৰি আপুনি কেনেকৈ আছে? বহুত ধুনীয়া, বৰ ধুনীয়াকৈ আই মাতৃয়ে আপোনাক ৰাখিছে ভালকৈ। আই হয় তহঁতি দেই, তহঁতৰ আশীৰ্বাদ আছে। আৰু হেৰি কি বুলি কয়, আই মাতৃ প্ৰসাদ বোলো আমি এতিয়া প্ৰসাদ অনা নাই, এতিয়া আই মাতৃ খুৱাইছে যে। হয় হয় ভালেই। আপুনি ভালে থাকক, সদায় আহিলে আকৌ লগ পাম যাতে।
খাই লওঁ এইকেইটা শেষেই হোৱা নাই ক'লৈ লৈ যাব ইহঁতক কোনে নহয় মই সেই হাতৰকেইটা খাই লওঁ প্ৰসাদকেইটা ইমান মিঠা আহিবই নোৱাৰে গৈ থাকোঁ আমাতকৈ প্ৰসাদ আমি য'তেই যাওঁ ভগৱানটোৱে কিন্তু আমাক দিবই প্ৰসাদ ন আমি নিনিলেও ভগৱানটোৱে আমাক ভগৱানৰ প্ৰসাদ দিয়ে খাবলৈ হয় নাই সেইটো আৰু একদম পূৰা ভগৱানৰ কোটি কোটি ধন্যবাদ মানে মন্দিৰলৈ গ'লে আমি নিৰাশ হৈ নাহোঁ একদম আনন্দ লৈ আহোঁ আৰু ভগৱানে আমাক আনন্দ দিয়া বছৰটো একদম আমাৰ ভাল যোৱাৰ লগতে ৰাইজসকলেও যেন ভালে যায় সেইটোকে কামনা কৰিছোঁ দেই ৰাইজসকল আৰু বাসন্তী পূজা সেয়া আই মাতৃ চৰণত সেয়া লৈ আহিলোঁ সকলোৱে যেন মংগল হয় আমাৰ লগতে সকলোৱে যেন মংগল হয় মাতৃ চৰণলৈ আহি খুব ভাল লাগিলে সকলোৰে কাৰণে সেৱা ল'লোঁ আৰু সকলোৱে ভালে থাকক আমাৰ লগতে সকলোৱে ভালে থাকক আই মাতৃ সকলোকে কৃপা কৰক এয়া হৈছে ক'লৈ আহিছিলোঁ আই মাতৃ কলি আই মাতৃ থানলৈ আহিছিলোঁ আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই বাই এয়া আই মাতৃ এয়া গেটৰ বাহিৰ হৈ আহিলোঁ যেতিয়া আৰু এতিয়া ভিডিঅ' সমাপ্ত কৰি দিছোঁ দেই